हाय फ्रेंड्स की खबर मैं माइनी आपनालोকক स्वागतम जनाइছো आमार चैनल मरम एंटारटेनमेंटर अन्य এটা ভিডিওলৈ আৰু আজিৰ ভিডিওটো সম্পূৰ্ণ বেলেগ হ'ব আগৰ ভিডিওৰ নিচিনা একেবাৰে নহয় মানে আজি সম্পূৰ্ণ বেলেগ এটা টপিক লৈ আহিছো মই আৰু ভিডিওটো হেকলৈকে চাই থাকিব আৰু হেকত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিওটো চাই কেনে পালে আৰু আজি মই দেখাব বিচাৰিছো মই মানে ঘৰতে সাবুন বনাইছিলো এলোভেৰা পাপায়া আৰু নিমৰ বনাইছো আৰু প্ৰথমবাৰ বনালো বনাই সেল কৰিছিলো বহুত ভাল ৰেসপন্স পাইছো যিসকলে লৈছে তেওঁলোকে আকৌ বিচাৰিছে আৰু বহুতে অৰ্ডাৰ কৰিছে বহুত ভাল ৰেসপন্স পাইছো গতিকে মই আকৌ নতুনকৈ বনাইছো ভাবিলো আপোনালোকক দেখাও এইটো হৈছে পাপায়াৰ পিওৰ পাপায়াৰ হয় এইটো হৈছে এলোভেৰাৰ আৰু এইটো হৈছে নিমৰ বৰ্তমান মই তিনিটাই বনাই থৈছো আৰু যদি বিচাৰে তেতিয়াহলে মই আলুৰ বনাব পাৰো আৰু হালধিৰো বনাই দিব পাৰো অৰ্ডাৰ আহিছে দুই এটা হেবিলাকৰো বনাম লাহেকৈ আৰু আপোনালোকে যদি লব বিচাৰে তেতিয়াহলে মোক যোগাযোগ কৰিব পাৰে ইয়াৰে পাপায়াৰ সবটো আপোনাৰ স্কিনখন গ্লো কৰাত সহায় কৰে নিমে আমাৰ খজুতি বা এনে ধৰণৰ হেৰিবোৰ ভাল কৰে গতিকে নিমটো ইউজ কৰিব পাৰে বাকি এলোভেৰাৰ সালকুৰিৰ কথাটো ক'বই নালাগে সেইটো বিষয়ে সকলোৱে জানে আমাৰ উপকাৰিতা কি স্কিনৰ কাৰণে গতিকে আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে মই মোৰ এড্ৰেছ দি দিম তেজপুৰৰ পিঠাখোৱাৰ আশে-পাশে যিসকল আছে তেওঁলোকে সহজতে ল'ব পাৰিব বাকি দূৰলৈ দিবৰ কাৰণে অকণমান চাগে অসুবিধা হ'ব তথাপি মই চেষ্টা কৰিম কিন্তু তেজপুৰৰ মোৰ ঘৰ পিঠাখোৱাত তাৰ ওচৰে পাজৰে থকা সকলে সহজতে ল'ব পাৰিব গতিকে অৰ্ডাৰ কৰিব পাৰে মোৰ যোগাযোগ নাম্বাৰ আপোনালোকক দিম